ডিফু মৎস্য ডাকঘৰৰ সন্মুখত আবদ্ধ বৰষুণ পানী যাবলৈ নলা বন্ধ নিৰ্লিপ্ত ডিফু টাউন কমিটি হাবি বননিৰে ভৰি পৰিল কুলিগাঁৱত CMৰ ড্ৰিম প্ৰজেক্ট কলৈ গ'ল 15 লাখ টকা বিভ্ৰান্তিৰ মাজতে পশ্চিম কাৰ্বি আংলঙত KY और 34 ঘণ্টিয়া জিলা বন্ধৰ শান্তিপূৰ্ণ সমাপ্তি নমস্কাৰ মই সঞ্চয়িতা তেৰণপিয়ে কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈ আহিছো আজি দিনটোৰ প্ৰধান বাতৰিসমূহ এতিয়া বিতং বাতৰি আৰু বেছি দিন নাই গুৱাহাটী মহানগৰীৰ দৰে ডিফু চহৰবাসীয়ে কৃত্ৰিম বানত কৰিব লাগিব হাহাকাৰ হুচল চহৰৰ নিৰ্মাণ কৰিবলৈ গৈ পথ আদি ব্যৱস্থা কৰিছে কিন্তু ইয়াৰ আন্তঃগাঁথনি সুপৰিকল্পিত নহয় ড্ৰেইনিংৰ ব্যৱস্থা নাই যাৰ বাবে কেইদিনমান ধাৰাসাৰ বৰষুণতে কৃত্ৰিম বানত নাজল নথল হৈছে চহৰবাসী ভুলকাৰ খুদ চহৰবাসী নে চহৰখনৰ চোৱাচিতাৰ দায়িত্বত থকা টাউন কমিটি আৰু ইয়াত জিলা প্ৰশাসনৰ একো দায়িত্ব নাই নে চহৰত থকা শ ছাত্ৰ সংগঠন সামাজিক সংগঠনে অন্তত এখাৰ মাত মতাৰ প্ৰয়োজন নাই নে এইয়া চাওক জিলাবাসীৰ মৰমৰ ডিফু চহৰৰ এক লজ্জাজনক প্ৰতিচ্ছবি যোৱা কেইবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণত ডিফু মধ্য ডাকঘৰৰ সন্মুখত এই চোৱা পথ চহৰবাসীৰ আটাইতকৈ ব্যস্ত পথ বুলিবও পাৰি 24 ঘণ্টা সৰু বৰ গাড়ী অহা যোৱা কৰে হাজাৰ পথচাৰী অহা যোৱা কৰে পথছোৱাত বৰষুণৰ পানীৰে ভৰপূৰ হৈ পৰিছে বৰষুণ আজি দুদিন ধৰি পৰা নাই যদিও পথছোৱাত দুদিনৰ আগৰ বৰষুণ পানী এনেদৰে আবদ্ধ হৈ আছে এইটো মানে ভেগলি মুতা আগতে ইয়াতে পানী সোমাই যায় মানে ডিফু টাউন ডুবা আগতে ইয়াতে পানী সোমায় সদায় এইটো আজি পৰা নহয় আজি 20 বছৰ পৰা সদায় এইটো মানে আমাৰ ইয়াতে অলপ বৰষুণ পৰিলে সদায় পানীটো ঘৰতে সোমায় চৰকাৰে একো ব্যৱস্থা কৰি দিয়া নাই আমাক এইখন বল্ডাৰ ৱাল দিয়াৰ পৰা আৰু অসুবিধা হৈ গৈছে আমাৰ এইপিনি বল্ডাৰবিলাক নদীত পেলাই দিছে এইপিনি পানীটো যাব ৰাস্তা নাই এইপিনি আমাৰ আৰু অসুবিধা হৈ গৈছে কিন্তু কিয় ভালদৰে এয়া চাওক পথৰ দাঁতিত থকা এই ড্ৰেইনটোৰ অৱস্থা পানী ওলাই যাবলৈ মুখ নাই কেনি ওলাই যাব পানী নতুবা ওলাই যাব কলৈ যাবলৈ ড্ৰেইন বা নলা নথকা বাবে পথছোৱাৰ উপৰি ভাগতে এনেদৰে জমা হৈ আছে পানী আনহাতে ডিফু টাউন কমিটিৰ কৃতপক্ষই কেৱল মুনাফা লাভৰ বাবে ফুটপাথৰ ওপৰত বহাই দিয়া দোকানসমূহৰ বাবে পথচাৰীয়ে ফুটপাথে দিও খোজকাঢ়ি যাব পৰা নাই চহৰখনৰ চোৱাচিতাৰ দায়িত্বত থকা ডিফু টাউন কমিটিয়ে চহৰবাসীৰ এই দুৰৱস্থাৰ কথা গম পায়নে nol so drain alang pong lo mas kilia thai we ladak pali po kona anghor masia we la sidak lang chujuma nang ulo nol la thek long lo itu malang kapali adima masiang ho masia we ladak asap o masi bichom la sonan wet la sidak lang masi kilia tuara we yok si ladak chingsom nang ulo ahin pen la kaprek atuar pen lang nang lilo ladak juchuma dim lo la sinon itum camera person Stefan Teron নীলিমল সিং কাট নিউজ ডিফু পৰিৱৰ্তন আৰু উন্নয়নৰ কথা কৈ কাৰ্বি পৰিষদৰ গাটি দখল কৰা CM তুলিৰাম ৰংহাঙৰ নেতৃত্বাধীন নৱগঠিত বিজেপি চৰকাৰে এই সমস্যা সমাধানৰ ওপৰত গুৰুত্ব দিবনে নে কেৱল উন্নয়ন তথা পৰিৱৰ্তনৰ শ্লোগান দি বিজয় উৎসৱ পালন কৰিয়ে সময় অতিবাহিত কৰিব কেমেৰা পাৰ্সন ষ্টেফান টেৰনৰ সৈতে মঙ্গল সিং প্ৰতিবেদন কাট নিউজ বুকাজান মহকুমা এলেকাৰ 21 নং বৰজান সমষ্টিৰ কুলিগাঁৱত CM ড্ৰিম প্ৰজেক্টৰ অন্তৰ্গত প্ৰস্তাৱিত ৰাষ্ট্ৰীয় ক্ৰীড়াপথৰ সম্প্ৰতি হাবি বননিৰে ভৰি পৰাহি পৰিলক্ষিত হৈছে জানিব পৰামতে বিগত 2014 বৰ্ষত CM ড্ৰিম প্ৰজেক্টৰ অন্তৰ্গত 2014-15 MGNৰেগা পুঁজিৰ ধনেৰে পণ্ডিত জৱাহৰলাল নেহৰু গ্ৰামীণ আঁচনিৰ নামেৰে বুকাজান উন্নয়ন খণ্ডৰ উদ্যোগত নিৰ্মাণ কাৰ্য আৰম্ভ কৰি আধাতে পেলাই থোৱা কাৰ্যই সকলো সচেতন মহলকে দৃষ্টি আকৰ্ষণ কৰিছে CMৰ ড্ৰিম প্ৰজেক্ট অন্তৰ্গত প্ৰস্তাৱিত এই ৰাষ্ট্ৰীয় খেলপথাৰখন সম্প্ৰতি ভৰি পৰিছে হাবি বননিৰে খেলুৱৈ তথা অগণন শ্ৰোতাৰ আনন্দ আৰু উত্তেজনা মিহলি চিঞৰ বাখৰে খেলপথাৰ উমাল হোৱাৰ পৰিৱৰ্তে জয়াল আৰু সাংঘাতিক নীৰৱতাই চৌপাশ আগৰি ধৰিছে লিখিতলাকে বুকাজান এলে আংকাং 21 নং বৰজান সমষ্টি কুলিগাঁও আলং পিনি নালি তেওঁ ফানিলি কিপাকলাং পনি নিংকি হাংকালা পুহেনলো যে বুকাজান এলে মানে বুকাজান সাব ডিভিজন আংকাং ফারমান কুলিগাঁও আলং ইসি কেথেটান মানে সেন্ট্রাল স্কিম ITI ahem pipajit porno labang so ahem 2015 aninkan pensi kimi fan hukum pilo te bon sta pini
2017 an lo labang soi hem ki pa beng hoi so si nilitum thek pon lo asi non labang so BJP sarkar mate BJP poriboton sarkar atum labang soi hem puthot kelang konten labang so bukajan subdivision angkang ki do arada phan labang so awar sai ki pie phan sidar ladak te bok terai ki dorat tum chuning report bukajan pe nili anon terang kat news channel বুকাজান উন্নয়ন খণ্ডৰ উদ্যোগত নিৰ্মাণ কৰিবলৈ লোৱা খেলপথাৰখনৰ বাবদ হ'বলগীয়া মুঠ খৰচৰ বাজেট 15 লাখ টকা ধৰা আছিল হাস্যকৰ কথা যে এই সময়ত কাৰ্বি আংলঙৰ পাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত খুনাম অৰ্জন কৰা ফুটবল খেলুৱৈ সঞ্জীৱ ৰংপিৰ হাতেৰে নিৰ্মাণ কাৰ্যৰ শুভ উদ্বোধনো কৰোৱা হৈছিল আৰু এই খেলপথাৰৰ নিৰ্মাণ কাৰ্য চোৱা চিতাৰ বাবে কুলিগাঁও স্পৰ্ট এছ'চিয়েশ্যনৰ হাতত দায়িত্ব ন্যস্ত কৰা হৈছিল কিন্তু নিৰ্মাণ কাৰ্য আজিলৈও সম্পূৰ্ণ হৈ নুঠিল তাৰ ঠাইত হাবি বননিৰে ভৰি আছে ৰাষ্ট্ৰীয় মানৰ এই খেলপথাৰখন সচেতন ৰাজ্যৰ প্ৰশ্ন কলৈ গ'ল 15 লাখ টকা কাৰ্যপদ সোমাল এই সমুদায় 15 লাখ টকা নিকা শাসনৰ প্ৰস্তুতি দিয়া CM সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন বিজেপি চৰকাৰে এই সন্দৰ্ভত তদন্ত কৰিবনে বুকাজানৰ পৰা আনন্দ তেৰা কাট নিউজ বন্ধ আসলতে কোনে দিছিল পশ্চিম কাৰ্বি আংলঙৰ জনসাধাৰণ মাজত লাগিছিল বিৰাট বিভ্ৰান্তি কেৱল পশ্চিম কাৰ্বি আংলঙে কিয় সমগ্ৰ কাৰ্বি আংলঙতে লাগিছিল বিৰাট বিভ্ৰান্তি কিয়নো প্ৰথম প্ৰচাৰৰ মতে KYOয়ে 26 ঘণ্টিয়া জিলা বন্ধ দিছে হেমতে জিলাখনৰ দোকান পোহাৰকে ধৰি চৰকাৰী কাৰ্যালয়সমূহ বন্ধ হ'ল বন্ধ যি সংগঠনেই নিদিয়ক পশ্চিম কাৰ্বি আংলঙকে ধৰি অৱশ্যে শান্তিপূৰ্ণভাৱে সমাপ্তি হ'ল কাৰ্বি আংলং প্ৰকৃততে দুটা কাৰণত বিখ্যাত প্ৰথম হেজাৰ বিজাৰ সংখ্যাত সামাজিক সংগঠন দ্বিতীয়তে জিলা বন্ধৰ পয়োভৰ মন কৰিলে হ'ল যিকোনো সংগঠনে আহ্বান কৰে জিলা বন্ধ সংগ্ৰামৰ নামত কেৱল জিলা বন্ধ 24 ঘণ্টা 36 ঘণ্টা 100 ঘণ্টা বিভিন্ন সংগঠনসমূহ বিশেষকৈ কাৰ্বি ছাত্ৰ সংগঠনকে ধৰি বিভিন্ন ৰাজনৈতিক ছাত্ৰ ছায়াত লালিত পালিত সংগঠনসমূহে সংগ্ৰামৰ নামত বিগত 30 বছৰ ধৰি কেৱল জিলা বন্ধ দি আহি আজিলৈ কি ফলাফল প্ৰাপ্তি হ'ল চকুত লগাকৈ কতো পৰিলক্ষিত হোৱা নাই কলেও নিশ্চয় বঢ়াই কোৱা নহব জিলা বন্ধ দিবলৈ গৈ KYOয়ে এবাৰ বন্ধ ঘোষণা কৰি পৰৱৰ্তী সময়ত উঠাই দিয়া বুলি ক'লে ইয়াৰ দ্বাৰা সৰ্বসাধাৰণ ৰাজ্যৰ যে কিমান কষ্ট আৰু হাহাকাৰ হয় বন্ধ ঘোষণা কৰি কৰবাত ফেনৰ বতাহৰ তলত বহি থকা তথাকথিত সংগ্ৰামী সংগঠনসমূহে গম পায়নে জৰুৰী কাৰ্যৰ বাবে বাহিৰত যাবলগীয়া বা বাহিৰৰ পৰা ইয়ালৈ আহিবলগীয়া লোকসকলৰ বাবে কিমান অসুবিধা আহি পৰে বাহিৰত কেৱল সংগ্ৰামী পোছাক পিন্ধা তথাকথিত সংগঠনসমূহে এতিয়াই বুজিবলৈ চেষ্টা নকৰিলে বুজিব কেতিয়া পশ্চিম কাৰ্বি আংলঙৰ ডংকা মুকামত হুকাব ঘটনা কপিলি নদীৰ বাঢ়নি পানী চাবলৈ আহি 3জন ছাত্ৰৰ হলিল সমাধি ডংকা মুকামৰ পৰা 4জন ছাত্ৰ আহিছিল কপিলি নদীৰ বাঢ়নি পানী চাবলৈ কিন্তু দুৰ্ভাগ্যজনকভাৱে 3জন ছাত্ৰৰ কপিলি নদীৰ হলিল সমাধি 3জনৰ এজনক স্থানীয় লোকে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ইতিমধ্যে হলিল সমাধি ঘটা ছাত্ৰ কেইজনৰ নাম হৈছে আংকলিং ৰংপি কাইটেৰিয়া কাঠাৰ আৰু বিডি ৰংপি বুলি জানিব পৰা গৈছে ঘটনা মানে ডংকামুখমৰ পৰা 4জন ল'ৰা আহিছিলে 4জন ল'ৰা আহি আপোনাৰ তুমপ্ৰেঙত পাৰ্কটো চাব আহিছিলে পাৰ্ক চাই পেলাই ইফালে তেখেতসকলে নদীৰ এই মূৰত আহি গা ধুব আহিছিলে গা ধুওঁতে 3জন ল'ৰা হলিল সমাধিত গতি গ'ল আৰু এজনক লোকেল ল'ৰা এজনে উদ্ধাৰ কৰিলে গতিকে বৰ্তমানলৈকেও এই ল'ৰাবিলাকক ইয়াত উদ্ধাৰ কৰিব পৰা অৱস্থাত হোৱা নাই আৰু SDRFক মাতিছিলে এতিয়ালৈকে আহি উপস্থিত হোৱা নাই কেইজন কাটিব লাগিছিলে 4জনে একেলগে আহিছিলে নামকেইটা হৈছে আপোনাৰ আংকলিং ৰংপি কাইচাৰী কাঠাৰ আৰু বিডি ৰংহা এই 3জনৰ হলিলমাটি ঘটিল আৰু এজনক উদ্ধাৰ কৰা হৈছে পৰৱৰ্তী অংশৰ যোৱাৰ আগত লৈছো ক্ষন্তেক বাণিজ্যিক বিৰতি
Cut News Channel lahin penangli tungkang wan tila Aspecto the Talent Show. The Artist. Garbage traditional attire and its innovation. Jong sinang litung labang so a show long interested lote ladak screen long kipi a number along nang litung humri ignon. Royal Enfield, Ishan Motors, Ward number 2 near CCI Limited, Dimapur Road, NH 39. Chandrapur, Bogazan 782480, District, Karbi Anglong, Assam. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এটি আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। কাঞ্চ Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason selam pontanglo. Lasinang tum Arniwang kenang sot kecu ason la penthesiri alang hithi kulat along longpon ikji. Kang sirtang kejun alang tharwe alang theso alang kecu ajam tu tharmit aduk thelua kreng chitronola ukthor pen chenglok ongdung Hemalong akenang sot hormu longpon ikji. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাই দি ৱে তো কমলাটো খাইছিলি না আনাৰ ৰসটো? পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ। স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে।
দিনজোৰা কাৰ্যসূচীৰে আসাম ইউনিভাৰ্চিটিৰ ডিফু কেম্পাছৰ একাদশ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ কাম ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে কাৰ্যসূচী মতে 18 জুলাইত পুৱা 9:30 বজাত পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব তাৰ পিছত হ'ব ইউনিভাৰ্চিটিৰ 6 হদত বৃক্ষৰোপণ অনুষ্ঠান প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে অনুষ্ঠিত ৰাজহুৱা সভাত কাৰ্বি সাহিত্য শাসিত পৰিষদৰ CM তুলিৰাম ৰংহাঙে মুখ্য অতিথি তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষানে সন্মানীয় অতিথি আৰু লুম্বাজং পৰিষদীয় সমষ্টিৰ সদস্য ৰতন তেৰণে বিশেষ নিমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰিব বুলি সাংগঠনিক কমিটিৰ অধ্যক্ষই কাট নিউজক জানিবলৈ দিছে উৎকট গৰম শীতলতা বিচৰা এজাক মানুহ বৃহৎ বৃক্ষৰ ছাঁ বা ঘৰৰ ভিতৰ কতো এনে ঠাই নাই য'ত খাউনৰ আকাশৰ প্ৰখৰ ৰ'দৰ উৎকট উত্তাপে শৰীৰ দহন কৰা নাই বিজ্ঞানৰ উচ্চ প্ৰযুক্তিৰে প্ৰস্তুত কৰা কৃত্ৰিম শীতল কোঠালিত থাকি বা কৃত্ৰিম শীতল পানী খাই খন্তেকৰ বাবে শৰীৰ জোৰ পৰিলেও জোৰ নপৰে মন শৰীৰৰ লগতে মন জোৰ পৰে তেতিয়াহে যেতিয়া এজাক ৰিমঝিম বৰষুণে প্ৰকৃতিত নুবাই ধুৱায় হয় এজাক ৰিমঝিম বৰষুণ আকাশৰ পৰা একাধিক্ৰমে সৰি পৰা বৰষুণৰ ঘন টোপালবোৰৰ বাবে দূৰৰ পৰা এখন পাতল বগা চাদৰ যেন লাগিছে বগা পাতল চাদৰৰ সিপাৰে এয়া পশ্চিম কাৰ্বি আংলঙৰ বিনন্দিয়া ৰূপ প্ৰকৃতিয়ে বৰষুণত হেঁপাহ পলোৱাই স্নান কৰিছে ভিন্ন গছ বিৰিখ আৰু ইয়াৰ ডাল পাতবোৰে আনন্দত খাহিছে যোৱা 2-3 দিন ধৰি ৰদৰ ভীষণ প্ৰখৰতাত দেহ পৰি যোৱা শৰীৰ মন এতিয়া কিছু হাত পৰিব ধৰিছে কৰবাৰ পৰা বৈ অহা বতাহ ছাতিৰ পৰশত পুৱাৰ সদ্য স্নাত প্ৰকৃতিয়ে ঢৌ তুলি হালিছে জালিছে বৰষুণৰ বাবে সেউজীয়া অৰণ্যৰ মাজেৰে বৈ অহা নৈজান জুৰিয় যৌৱনমতী হৈ শিলডুল ভাঙি বৈ যাব ধৰিছে বৈঠালাংছৰ পৰা জাছন ইংহিৰ প্ৰতিবেদন কাট নিউজ বৃহত্তৰ ডিফু ক্ৰীড়া সন্থাৰ উদ্যোগত ডিফু উচ্চতৰ বালক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈ থকা সোঁৱৰণি চলন্ত ফুটবল চেম্পিয়নশ্বিপ 2017ৰ 17 জুলাই দিনটোত KAMSে KSYCক 3-2 গলত পৰাস্ত কৰে উল্লেখ্য দিনৰ 2 বজাৰ পৰা অনুষ্ঠিত ফুটবল খেলখন KAMS দলৰ মিণ্ডাৰ ইংটিয়ে আৰম্ভণিৰ 9 মিনিটত 1 গল দিয়ে প্ৰতিপক্ষ দল Y আৰু তাৰ অলপ পিছত প্ৰথম অৰ্ধ বিৰতিৰ আগে ৰাকেশ ইংটিয়ে পুনৰ এটা গোল দিয়ে ইয়াৰ পিছত দ্বিতীয় অৰ্ধ বিৰতিৰ পিছত 10 মিনিটৰ ভিতৰত ৰাকেশ ইংটিয়ে পুনৰ আন এটা গোল দিয়ে তৃতীয় গোলটোৰ পিছত KSYCয়ে পেনাল্টিৰ সুযোগ গ্ৰহণ কৰি KSYCৰ প্ৰীতম ৰংপিয়ে 2 গোল দিবলৈ সক্ষম হয় আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্জয় তাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ